Hello guys, welcome back to my YouTube channel. আপোনালোকক আজি মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বৰ্তমান মই গাড়ীত গৈ আছো, কিন্তু ক'ত গৈ আছো আপোনালোকক জনাই আছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এতিয়া বৰ্তমান গৈ আছো ফৰকাটিং ষ্টেচনলৈ আৰু তাৰ পৰা ক'ত যাম আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। Finally, Forkating station পাই গলো আৰু আমাৰ লগত যিকেইগৰাকী যাব তেওঁলোক আহিলে নাই চাই লওঁ। তাৰপিছত ট্ৰেইন আহিবৰ কাৰণে টাইমো আছে, অকণমান দেৰি ৱেইট কৰিব লাগিব। এয়া আহি গ'ল। ফাইনেলি ট্ৰেইনত উঠি ল'লোঁ। এতিয়া বাহিৰৰ অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান আমি গৈ আছোঁ ফৰকাটিং ষ্টেচনৰ পৰা নিউ জলপাইগুৰি ষ্টেচনলৈ আৰু তাৰ পৰা আমি যাম নেপাললৈ। কিন্তু নেপাল কিয় গৈছোঁ আপোনালোকে শেষলৈকে চালে সকলো গম পাব। নিউ জলপাইগুৰি পাব হৈছে, কিন্তু ৰাতি কালি ভিডিঅ' কৰিবলৈ নহ'ল। আমি এতিয়া ট্ৰেইনৰ পৰা নামি লওঁ। এয়া নিউ জলপাইগুৰি ষ্টেচন। তাৰপিছত ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই লওঁ। তাৰ পৰা আমি নেপাললৈ কাৰণে চুমুত যাব লাগিব চাগে, গাড়ী চাই লওঁগৈ। নিউ জলপাইগুৰি ষ্টেচনৰ পৰা গাড়ী লাগি থাকে। তাৰ পৰা আমি এতিয়া যাম পানী টেংকি। আমি এখন চুমু ভাড়া কৰিছোঁ, সকলোখিনি এখন চুমুতে যাম। আহকচোন এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ। আমি এতিয়া পানী টেংকি পাব হ'ল। তাৰ পৰা আমি এতিয়া বেটেৰী ৰিক্সাত উঠি লৈছোঁ। বেটেৰী ৰিক্সাই নিয়ে আমাক ইণ্ডিয়া বৰ্ডাৰলৈকে থৈ আহিব। মানে এই দলংখনৰ আধা ভাগ ইণ্ডিয়া আৰু আধা ভাগ হৈছে নেপাল। আৰু এয়াই হৈছে মেচি আই হস্পিটেল। এয়া ভিডিঅ' কৰাৰ এলাও নাই, সেইবাবে বাহিৰৰে নাজাৰাটো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমান ধুনীয়া হৈছে।